আমার শিবসাগর আছে। গুড মৰ্ণিং ফ্ৰম গুৱাহাটীৰ পৰা 2 নম্বৰ দিন আজি ৰাতিপুৱা সোনকালে উঠিলোঁ, বৰষুণো দিছিলে। চ' আজি যাম আমি বশিষ্ঠ মন্দিৰ। তাৰ আগৰ ভিডিঅ'টোত গৈছিলোঁ আমি কলাক্ষেত্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ। চ' আপোনালোকে ভিডিঅ' পালেই কিজানি, নাই চোৱা যদি লিংক ডিছক্ৰিপশ্যনত দিয়া হ'ব। চ' আপোনালোকে গৈ চাই ল'ব। আৰু আজি যাম বশিষ্ঠ মন্দিৰ, সেৱা কৰি আহিম। ইয়াৰ পৰা 1 কিলোমিটাৰমান দূৰ আছে আৰু যিমান পাৰোঁ এৰিয়াটো কভাৰ কৰিব চেষ্টা কৰিম। আৰু যদি এইটো কমপ্লিট হয়, চ' কাইলৈ গৈ আছোঁ আমি কামাখ্যা মন্দিৰটো দেখুৱাব চেষ্টা কৰিম। চ' আপোনালোকে মোৰ ভিডিঅ'টোৰ লগত মানে লাগি থাকিব, মানে চাই যাব। গোটেইখিনি এপিচড চিষ্টেম মই বনাম যিহেতু। চ' মাহীৰ 2জনী ছোৱালী ভণ্টি, এই 2জনী আছে, আমি 3টাই মিলি সেৱা কৰিব যাম। এইকেইজনী মানে গা ধুই আছে। চ' মই এতিয়া গা ধুব যাব লাগে। গা ধুই সোনকালে ৰেডি হৈ আপোনালোকক গা ধোৱাৰ পিছত আপোনালোকক লগ পাইছোঁ। চ' ফাইনেলি গা চা ধুই ৰেডি হ'লোঁ আৰু ভণ্টিহঁতে বাহিৰত ওলাই গ'ল, মানে অলৰেডি ৰেডি হৈ গ'ল যাবৰ কাৰণে বশিষ্ঠ মন্দিৰ সেৱা কৰি যাম। চ' দেখুৱাইছোঁ। চ' ফাইনেলি 2জনীও ৰেডি হ'ল আৰু গৈ আছোঁ। চ' ফাইনেলি সেৱা কৰিবৰ কাৰণে ওলাই আহিলোঁ আৰু এইফালে লগত গৈ আছে চিষ্টাৰ। হাই। এইটো অকণমান লাজ কৰে। চ' মন্দিৰত প্ৰায় দেখুৱাই আছোঁ আপোনালোকক মন্দিৰটো কেনেকুৱা আৰু মন্দিৰৰ চাৰিওফালৰ ভিজুৱেলটো দেখুৱাব চেষ্টা কৰিম। চ' মোৰ লগত কানেক্ট হৈ থাকিব। মন্দিৰত ফাৰ্ষ্ট টাইম সেৱা কৰিব যাম, যিহেতু 3জনী নতুন ইয়াৰ নাজানে মানে ইয়াৰ মন্দিৰটোৰ বিষয়ে। চ' তাত পাই আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে ভণ্টিহঁতৰ ঘৰৰ ওচৰত থকা সমজুৱা নামঘৰ, ৰাইজৰ নামঘৰ। এইটো পাহাৰটোৰ ওপৰতো বহুতখিনি মন্দিৰ আছে। কি মন্দিৰ আছে ভালকৈ নাজানো বাৰু মই। এই সন্মুখত বহুতখিনি ফুলৰ দোকান, ধূপ চাকি আদিৰ দোকান আছে। এখনৰ পৰা ফুল ধূপ চাকি লৈ ল'ব। চ' ফাইনেলি ধূপ চাকি লৈ ল'লোঁ আৰু এতিয়া সেৱা কৰিব ওপৰলৈ গৈ আছোঁ। বান্দৰ কিন্তু হেভি আছে ইয়াত, বান্দৰ। এইফালে চব বান্দৰে চাৰিওফালে বান্দৰ। ওপৰলৈ যোৱাৰ আগতে ইয়াত জোতা মোজা খুলি যাব লাগিব। ইয়াত জোতা ৰাখি দিয়ে নি? পইচা লয় কিমান? 1 যোৰ 5 টকা। এইটোৰ পিছত এইটোৰ ওপৰত এইটোতো নথব, পইচা দিয়া হৈ গ'ল নে? অঁ ঘূৰি আহিব। ফাইনেলি এইফালে জোতাবোৰ থৈ দিলোঁ, এযোৰত 5 টকাকৈ লয়। ত' আৰু ওপৰলৈ উঠাই দিলোঁ। এইফালে চিৰি ষ্টেপ বাই ষ্টেপ, কিন্তু বান্দৰ তামাম আছে দেই। মাটিৰে চিলি মতে ভাং খাই মহাদেৱে দুগু 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 দুগু। খবৰ মানে মই কালি ফোন কৰিছোঁ।
তো তাত চাকিবোৰ জ্বলাই আহিলোঁ আৰু সেৱা কৰিলোঁ আৰু এইফালে ভিতৰত সোমাই যাম এতিয়া আৰু সেৱা কৰিব লাগিছিলে ইয়াত সেৱা কৰি থৈ আহিলোঁ একচুৱেলি আমি ধূপটো বাহিৰতে জ্বলাব লাগিছিলে কিন্তু আমি নাজানো ইয়াত প্ৰথমবাৰ আহিছোঁ সেইকাৰণে ঐ ধূপটো প্ৰথমে জ্বলাই লওঁ তাৰপিছত বাকীবোৰ কৰিম ভিতৰত সেৱা কৰি থৈ আহিলোঁ আৰু এই কণমানিজনী আৰু নিজৰে পানী বৈ আছে বান্দৰ কিন্তু তামাম আছে দেই फोटो मारेगा ইমান ধুনীয়া পৰিৱেশৰ কিবাটো কিন্তু লেতেৰা কৰি থৈ দিছে মানুহবোৰে খাই বৈ যাতে য'তে ত'তে পেলাই থৈ দিছে বস্তুবোৰ এইটো চাই লওক বটল চটল এনেকৈ পেলাই থৈ দিছে আৰু এইফালেও চাই লওক ইমান লেতেৰা কৰি থৈ দিছে এই মন্দিৰৰ চাৰিওফালে এবাৰ বিজলটো চাই লওক এই কণমানিজনী চাই লওক এই মন্দিৰৰ চাৰিওফালে আপোনালোকক এবাৰ 360 ভিউ দেখাই দিছোঁ মই তো ফাইনেলি এৰিয়াটো অকণমান চালোঁ কিন্তু ইমান চাবলগীয়া জেগা নাই বাৰু মন্দিৰ এৰিয়া আৰু পানী অকণমান এইফালে এনেকৈ এইধৰণে বৈ আছে এইটোৱে মজা লাগিছে ফটো আৰু কেইখনমান ফটো তুলি ল'লোঁ আহিছোঁ যেতিয়া ফটোটো তুলি ল'লোঁ তো আৰু ইয়াত কাৰোবাৰ শ্ৰাদ্ধ পতা হৈছে সেইফালে ব্ৰাহ্মণ মাতি লৈছে আৰু পিছফালে মানুহ ঘৰৰ পৰিয়াল সেই বান্দৰ পোৱালিটো চব কিমান কিউট লাগিছে পিছফালে লুকাইছে এইফালে বাপুৰাই খেদি আছে বান্দৰটোৱে ডিষ্টাৰ্ব কৰিছে এই পৰিয়াল বান্দৰৰ লগত কথা পাতিছে বাহ বান্দৰ প্ৰপ'জ কৰিছে ये किसका मंदिर है? ये माँ दुर्गा और गणेश। गणेश जी का? ये नदी को उस पार में है माँ मनसा, ऊपर में है हनुमान। ये बाबा का समाधि आश्रम। गुफा में गए थे, गुफा में अंदर में गुफा में गए। हाँ ये बाबा का आश्रम है। ये माँ दुर्गा गणेश सुरंग बाबा है। ये आपको सोच लीजिए ये मतलब वशिष्ठ। उनके बेटे के नाम है संधा ललिता संता। उनका बीवी का नाम है। पैसा करते करते बस शिव पार्वती आकर उसको बलिदान दे दिए।
अच्छा। वो जो बगल बगल में जो पानी बह रहा है ना पत्थर के स्टोन में, हाँ, वो अच्छा। इनकी बेटी है, उनका बॉडी है। अच्छा, पार्ट्स है, बॉडी का पार्ट्स है। हाँ, और ऊपर में भी राम मंदिर बनेगा, ये माउंटेन ये ऊपर में मनसा मंदिर है। हाँ, वही ऊपर में जहाँ गुफा में गया था ना वही एक ही है। अच्छा, एक ही है, हनुमान मंदिर वही है। हाँ, हनुमान महादेव सरस्वती, और अंदर में विश्वामित्र है। ये हाथी मंदिर जाते रहिए, एलिफेंट का एक बना के रखा हुआ है, अच्छा। नीचे की तरफ में गया। गया था लेकिन एलिफेंट पे नहीं गया। हाँ, एलिफेंट का उसके अंदर में गणेश जी है। अच्छा। और उधर में शीतला माँ, बहुत किसी का भगवान है। एक ब्राह्मण है, ब्राह्मण का नाम है जगदीश। अच्छा। इनसे जाकर पूछते ना, ये दो लड़की हाँ, मेरा ही, मेरा बहन है। कहाँ से आया? हाँ, शिवसागर से। शिवसागर। आप कैसे थे? मणिपुरी है क्या? नहीं, मिसिंग है, मिसिंग। অঁ মই মোৰ পিছফালে এই বগা ড্ৰেছ পিন্ধা বাবাজনক সুধিলোঁ এই মন্দিৰটোৰ বিষয়ে। ইয়াত কয় এই পৰশুৰাম বাবা গোপা হয় বুলি কৈছে। আৰু এই ওপৰত সেৱা কৰিলোঁ আমি, কিন্তু ইয়াত সেৱা নকৰোঁ, ইয়াত জাষ্ট চাবলৈকে আহিছোঁ। আৰু এই বাবাজনক কোৱা মতে এই তলৰ পানীবোৰ, বৈ অহা পানীবোৰ এওঁৰ অংশ সৰিয়হ মানে বডি পাৰ্টছ হোৱা বুলি কৈছে। ত' চিঞৰলি ময়ো নাজানো, কিন্তু এই বাবাজনে কোৱা কথাতে হৈছে। ত' এইফালে এটা মন্দিৰ আছে, মই অলপ জুম কৰি দেখুৱাই দিছোঁ। এই বান্দৰটো কিবা বিচাৰি খাই যে পানীৰ পৰা। হাই 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 बताओ ना आप। মই ফটো মাৰি দিছোঁ বুলি ভাবি আছে। এই ভিতৰতে সেৱা কৰিলোঁ, যিহেতু তাতো সেৱা কৰিলোঁ। ইয়াত চাগে কিজানি এই ব্ৰাহ্মণবোৰ থাকে। সেইটো নতুনকৈ বনাই আছে। হাই হাই ओ माय डॉग्स, क्या पोज दे रहा है। हाय। তো ফাইনেলি সেৱা কৰিলোঁ আৰু বাহিৰত ওলাই আহিলোঁ। এই এণ্ট্ৰেঞ্চ গেট, মানে ইয়াৰ পৰা সোমাইছিলোঁ। চ' যিমান পাৰিলোঁ দেখুৱালোঁ আপোনালোকক। আৰু কাইলৈ ভিডিঅ'টো আপোনালোকে চাব। কাইলৈ কামাখ্যা মন্দিৰ যাম বুলি ভাবি আছোঁ। ত' চাই থাকিব মোৰ। ত' এতিয়া কিবা ৰাতিপুৱা খোৱা নাই, যিহেতু একো নোখোৱাকৈ আহিছোঁ। ত' চাহ তাহ খাই পিনি ৰুমলৈ যাম। ত' ইয়াত কোনো চিকিউৰিটি প্ৰব্লেম নাই। ইয়াৰ ওচৰতে পুলিচ লাগি আছে, এইফালে পুলিচ লাগি আছে। ত' সেইকাৰণে চিকিউৰিটিৰ কাৰণে প্ৰব্লেম নাই। ফাৰ্ষ্ট টাইম আমি ৰুমলৈ যোৱাৰ আগতে আমি চাহটো খাই লওঁ, যিহেতু ৰাতিপুৱা একো খোৱা নাই। চ' হোটেল আছে সেইফালে, চাই লওঁ কি হয়। চাহ অৰ্ডাৰ দিছোঁ, সেইফালে চাহ বনাই আছে। আৰু এইফালে বাইদেউ পাৰ্টি চেছ মোৰ পুতটো ঠিক আছে। ওম নমঃ শিৱায় বাবা, পূজাৰী বাবা চব কপালত পুত। প্ৰসাদ ঘৰলৈ লৈ যাব কৈছোঁ, ৰুমলৈ আকৌ সিহঁতি খাই শেষ কৰি দিছে। আৰু খাবলৈ একো নাই নি? খাবলৈ আৰু একো নাই? বাছ ইমানেই? আজি বনোৱা একো নাই? নালাগে, অলৰেডি আমাৰ চাহ আহি গৈছে। আৰু কিবা দিয়ক খাবলৈ। এই বৰফিটো কেইটকা? চব 10 টকাই নি? দিয়ক 10 টকীয়া কিবা এটা দিয়ক। বৰফিটো দিয়ক ন, নে বুনিয়া লাড়ু খাবি? আমাৰ বাইদেউচোন একোৱেই নকয়, কি খাব? বেমাৰী বাইদেউ। মন্দিৰত সেৱা কৰিব আহিলে কোনোবা বেমাৰী টাইপত হৈ থাকিলে কি হ'ব?
বুনিয়া লাডু আৰু চাহ অৰ্ডাৰ কৰিলোঁ, আহি গ'ল। এতিয়া ৰ'বলৈ সময়ে নাই, দবাই দিছে। চ' ফাইনেলি সেৱা কৰি আহিলোঁ আৰু চাহ তাহো খালোঁ। এতিয়া ৰুমত যাম, অলপ সময়ৰ পিছত আকৌ ভাত খাম। ভাগৰ লাগিছে খোজকাঢ়ি। ৰাস্তাটো শ্লপ টাইপৰ ন, ওপৰলৈ উঠি যায়, পাহাৰীয়া ৰাস্তা। চ' সেইকাৰণে এনিৱে যি কি নহওক, যিমান পাৰিলোঁ আপোনালোকক দেখুৱালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে অভিয়াছলি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এপিছ'ড এইটো 3 নম্বৰ হ'ব চাগে। তাৰপিছত 4 নম্বৰটো আহি আছে কাইলৈ। কামাখ্যা মন্দিৰ যাবৰ কাৰণে ভাবি আছোঁ। যদি ভালে কুশলে থাকোঁ নিশ্চয় যাম। চ' আৰু আপোনালোকক দেখুৱাম। চ' আজিলৈ বাই বাই।